সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছো মোৰ অন্য এটি মিনি ব্লগলৈ। আজি মই তিয়হাট বজাৰ যাবলৈ বুলি ওলাইছো। আজি মোৰ লগত মা যাব বজাৰলৈ বুলি। বহুত দিন হ'ল বজাৰ ফালে যোৱা নাই, সেইবাবে আজি এনেদৰে ওলাই লৈছো আৰু বজাৰলৈ যাবলৈ বুলি। ভাবিছো বজাৰলৈ ওলাইছো যেতিয়া আপোনালোকক অলপ ভিডিঅ' কৰি দেখুৱাও কি বস্তু লওঁ। দেখিছে নহয় আমি এনেদৰে মা আৰু মই গৈ আছো এতিয়া বজাৰলৈ বুলি। আমি আহি বজাৰ পালোহি। দেখিছে নহয় মানুহ বহুত হৈছে, মানে আমি আহি পোৱা অলপ দেৰি হ'ল। প্ৰথমে আমি বজাৰখন ভালদৰে চাই লওঁ, তাৰ পিছতহে আমি বজাৰ কৰিম আৰু আপোনালোককো ভালদৰে বজাৰখন দেখুৱাও। মই পিছে বজাৰৰ মাজে মাজে ঘূৰি আছো, আপোনালোকক যিমান পাৰো দেখুৱাইছো আৰু ক'ত কি বহিছে। বজাৰ দুটা চাইডো বহে, ইফালো বহে আৰু ইটো চাইডো বহে। আপোনালোকে এইটো চাইডত অকল প্লাষ্টিকৰ বস্তু পাব আৰু ইটো পাৰে অকল কাপোৰৰ। এতিয়া ঠাণ্ডা দিন হৈছে যে সেইবাবে সকলো ব্লেংকেট কম্বল ওলাই থৈছে বেপাৰীবোৰে। কাপোৰবোৰৰ দাম হ'ব চাগে মই সুধি চোৱা নাই। আৰু এফালে ওলাই অকল চেণ্ডেল, কাপোৰ চেণ্ডেল ইয়াত পাব। তাৰপিছতে পাৰ হৈ পাব শাক পাচলি। মই পিছে আজি শাক পাচলি বজাৰ কৰোঁ বুলিহে আহিছিলোঁ। ৰ'ব আপোনালোকক ভালদৰে বজাৰখন দেখুৱাই লওঁ, তাৰপিছতহে বজাৰ কৰিম। পিছে শাক পাচলি বজাৰ ইয়ালৈকে বহে, ইয়াতে শাক পাচলি বজাৰ শেষ হয়। আমি ইয়াৰ পৰাই অলপ বজাৰ কৰিলোঁ আৰু ইয়াতে বহুত শাক পাচলি দেখিছোঁ। পিছে আমি ইয়াৰ পৰা ফ্ৰেঞ্চবিন, কেঁচা মটৰ, বিলাহী, বিট, কেপচিকাম ইত্যাদি ল'লোঁ। পিছে আমাৰো বজাৰ কৰা হৈ গ'ল আজিলৈ বুলি। এতিয়া আমি ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ। পিছে আপোনালোকক আৰু এবাৰ বজাৰখন দেখুৱাই লওঁ কিমান মানুহ হৈছে। পিছে ঘৰ অহাৰ আগত এনেদৰে পৰঠা খাই ল'লোঁ। আজি মোৰ ভিডিঅ'টি ইয়াতে সামৰিছোঁ। অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।